দৰঙৰ দলগাঁৱত স্বচ্ছ ভাৰত মিছনৰ নগ্ন ছবি। স্বচ্ছ ভাৰত মিছনক সম্পূৰ্ণ ভেঙুচালি দৰং জিলাৰ দলগাঁৱত। দৰঙৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়ৰ কাষতে একাংশ দোকানীয়ে পেলনীয়া সা সামগ্ৰী পেলাই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ডাষ্টবিনত পৰিণত কৰিছে। পেলনীয়া জাবৰ জোঁথৰৰ দমে বিনষ্ট কৰিছে অঞ্চলটোৰ বায়ু। দলগাঁৱৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নিতৌ অহা যোৱা কৰা পথাচাৰী আৰু দলগাঁও ৰাজ্যিক চিকিৎসালয়ত অহা ব্যক্তিসকলৰ ইয়াৰ পৰাই যিকোনো ভয়ংকৰ বেমাৰ হ'ব পাৰে বুলি অনুমান কৰিব পাৰি। দলগাঁৱৰ এনে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত পথাচাৰীসকলে চলাচল কৰিবলগীয়া হৈছে। সকলো চোৱাৰ পিছতো নীৰৱ ভূমিকা গ্ৰহণ কৰিছে দলগাঁও ৰাজ্যিক চিকিৎসালয়ৰ কৰ্তৃপক্ষই। সেয়ে বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। জাবৰ দুম দেখা পাই আছোঁ। এই জাবৰ দুমৰ দ্বাৰাই যে মানুহৰ বেমাৰ আজাৰ নহ'ব, আজি গাতে লাগি আছে আমাৰ দলগাঁও ৰাজ্যিক চিকিৎসালয়। ইয়াতে ৰোগী আহে চিকিৎসাৰ কাৰণে, কিন্তু যি জাবৰ দুম হৈছে এই দুমৰ পৰা মই এটা অনুমান কৰিব পাৰোঁ যে চিকিৎসা ল'ব আহি কেনে নতুন এটা ৰোগ ইয়াৰ পৰা যেন লৈ যোৱাৰ এটা আমাৰ মানে দৃষ্টিগোচৰ হৈ আছে। আৰু এটা বস্তুত হেমাহি কৰি আছে, আমি মানে আচৰিত হৈছোঁ। বাৰম্বাৰ আপোনালোকে ইমান প্ৰচেষ্টা কৰি আপোনালোকে নিউজ কৰাৰ পিছতো কোনো বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই, তেখেতসকলৰ কোনো ব্যৱস্থা নাই। আজি দলগাঁও দৈনিক বজাৰ আছে, মহলদাৰ গ্ৰুপ আছে, তেখেতসকলে খাজনাটো বজাৰৰ পৰা ঠিকেই লৈ আছে, কিন্তু খাজনাৰ লগে লগে যি চৰকাৰী যি সা সুবিধা দিব লাগে, ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগে, আজি দলগাঁও বজাৰত যে পানীৰ ব্যৱস্থা কৰিব লাগে, ইউৰিনেলৰ ব্যৱস্থা কৰিব লাগে, এনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই। কিন্তু আমাৰ দোকানীসকলে কিন্তু খাজনাটো ঠিকেই লৈ আছে, চৰকাৰে কিন্তু যি কৰ ল'ব লাগে কৰখিনি কিন্তু ঠিকেই লৈ আছে। গতিকে আমি আমচুৰ পৰা দাবী জনাব বিচাৰিছোঁ, অতি সোনকালে অহা এক সপ্তাহৰ ভিতৰত এই যি জাবৰৰ দুম হৈ আছে, এক সপ্তাহৰ ভিতৰত বজাৰ সমিতি হওক, গাঁও পঞ্চায়তে হওক, গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলে হওক, বা আমাৰ ৰাজ্যিক চিকিৎসালয়ৰ পৰিচালনা সমিতি হওক, বা আমাৰ স্থানীয় যি প্ৰশাসন আছে প্ৰশাসনৰ লোকেই হওক, এইখিনি কিন্তু আমাৰ চাফা হ'ব লাগিব। অন্যথা আমি আমচুৰ পৰা এনেকুৱা ধৰণৰ জাবৰৰ দুমৰ বিৰুদ্ধে আমি জংগী আন্দোলন গঢ়ি তুলিবলৈ কুণ্ঠাবোধ নকৰোঁ। অন্যথাই ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ ভুগিব লাগিব। কাৰণ যিসকলে কৰ লৈ আছে, আমাৰ বজাৰ দোকানীসকলে এই লকডাউনৰ মাজতো তেখেতসকলৰ কিন্তু কৰ মাফ হোৱা নাই। তেখেতসকলে 11টালৈ দোকান খুলিও আমাৰ কৰখিনি কিন্তু চৰকাৰক আদায় দি আছে। কৰ আদায় দিয়াৰ পিছত যিখিনি দোকানীসকলৰ সা সুবিধাৰ, ৰাইজৰ যি সা সুবিধাৰ দৰকাৰ, সেইখিনি কিন্তু আমাৰ চৰকাৰে কিন্তু দিয়া নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে দাবী জনাব বিচাৰিছোঁ, অহা এক সপ্তাহৰ ভিতৰত এই জাবৰৰ দুম যাতে যোন পক্ষই হওক আমাৰ ইয়াতে যাতে চাফা কৰি এটা মানে পৰিষ্কাৰ কৰি দিব লাগে। আৰু যি প্ৰধানমন্ত্ৰী আমাৰ সদায় কৈ থাকে স্বচ্ছ ভাৰত মিছনৰ নামত যি ভেঙুচালি কৰি আছে, দলগাঁৱত যি নগ্ন স্বৰূপ দেখা পাই আছোঁ, আপোনালোকৰ জৰিয়তে আমি তেখেতসকলক দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ যে আপোনালোকৰ এই নেশ্যনেল হাইৱেৰ লগতে গাতে লাগি আছে আমাৰ এই জাবৰৰ দুম, আপোনালোকে এইখিনি দৃষ্টিগোচৰ কৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি দাবী জনাব বিচাৰিছোঁ, এটি অতি সোনকালে কিন্তু ইয়াৰ মানে বিহিত ব্যৱস্থা এটা গ্ৰহণ কৰিব লাগে। অন্যথাই আমি আমচুৰ পৰা কিন্তু ইয়াৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিম। নুৰ আবু জাহিৰ ছিদ্দিকৰ ৰিপোৰ্ট, জিঅ' নিউজ।